পূৰা এইফালে লেতেৰা হৈ আছে অলপ। হেল্ল' গাইছ, হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। তো গাইছ এতিয়া এইফালে গাড়ীখন ধুৱাবলৈ বুলি ওলাই গৈ আছোঁ। আৰু তো গাড়ীখনৰ মানে অৱস্থাটো দেখিছে, পূৰা এইফালে লেতেৰা হৈ আছে অলপ। ভিতৰতে ভেকুম চেকুম মাৰিব লাগিব এইবিলাক এনেকৈ। আৰু তো বাকী গাইছ এতিয়া ওলাই গৈ আছোঁ। তো আজি মানে কি হ'ল, একচুৱেলি যোৰহাটত যোনকেইটা আছিলে তো এইকেইটা আজি বন্ধ হৈ আছে। দুটামানক ফোন কৰিছিলোঁ আগতে য'ত ধুৱাওঁ। তো এতিয়া মানে গড়মূৰৰ ছাইডে ওলাই যাব লাগিব। তো গড়মূৰৰ ছাইডে অলপ ভাল এটা আছে বুলি কৈছে, এটাক ফোন কৰিলোঁ লগৰ এটাক মই। আৰু এতিয়ালৈকে কনফাৰ্মেশ্যন হোৱা নাই সেইটো খোলা আছে নে নাই খোলা। যদি খোলা আছে তাতে ধুৱামগৈ গাড়ী, ধুনীয়াকৈ দেখাম। আৰু তো মানে কি হ'ল, নেক্সট প্লেনটো একচুৱেলি নুমলীগড় যোৱাৰ কথা আছে, ভাল প্লেন এটা। তো সেইটো কাৰণে মানে বুকিং আছে এসপ্তাহমানৰ কাৰণে। সেইকাৰণে গাড়ীখন ভালকৈ মানে চফা তফা কৰি দিম। তো চাই থকা ধুনীয়াকৈ। তো গাইছ এতিয়া মানে ৱাশ্বিং চেণ্টাৰ পাই গ'লোঁ। তো এইটো খোলা আছিলে কিন্তু অকণমান টাইম লাগিব কৈছে, ভাত খাই আছে সিহঁতি। তো বাকী গাইছ এতিয়া মই পাই গ'লোঁ জেগা। তো গাড়ীখন চব ইমান লেতেৰা হৈছে বাহিৰতো। তো পূৰা বোকা চোকা এইকেইদিন লাগি আছে, ধোৱা নাই। আৰু এখন আগত আছে ধুবলৈ, মানে দুখনেই গাড়ী আছে কিন্তু আজি মানে চবতে বন্ধ আছিলে একচুৱেলি, সেইটো কাৰণে সেইটোকে কৈছিল দেন। তো গাইছ মানুহকেইটা ভাত খাই আহি গ'ল আৰু এইফালে এতিয়া গাড়ী ধোৱাটো ষ্টাৰ্ট হৈ গ'ল। দেখিছে দুইখন গাড়ীৰ ওপৰত দাঙি দিলে আৰু দাঙি পিনে তলতো পূৰা পানী মাৰি চফা কৰি আছে। আৰু ইয়াৰ পিছত মানে এইটো চেম্পু টেম্পু মাৰি মেলি ধুনীয়াকৈ চিকচিকীয়া কৰি দিয়া হ'ব। এতিয়া তলতো পূৰা ভালকৈ ধুই আছে। মানে কি হ'ল গাইছ, এনেকৈ ধুই লৈ মানে বেছিভাগ নোধোৱালেও মানে মাজে সময়ে এনেকৈ এক চাইড ভালকৈ ধুৱাব লাগে, কাৰণ তলত বহুত মাটি চাটি লাগি যায়। তো বাকী এতিয়া চাই থাকা। তো গাইছ সেইফালে এতিয়া চেম্পু মাৰি পূৰা গাড়ী বগা কৰি দিলে। তো গাড়ীখন পূৰা গোটেইখন মানে ওপৰে তলে চব চেম্পু মাৰি দিলে। তো তলতো আগে মাৰি ল'লে, তলতো মাৰি চফা কৰি এতিয়া ছাইডতো মাৰি দিছে ধুনীয়াকৈ, আৰু এইখনো বগা কৰি থৈছে। আৰু গাড়ী চব পূৰা গোটেইখন চেম্পু মাৰি একদম চিকচিকীয়া হৈ যাব এতিয়া গাড়ী। মানে এইটো মাৰিলে ভাল আৰু গাড়ীখন পূৰা চিকচিকীয়া হৈ যায় আৰু মানে পলিচ কৰা নিচিনা হৈ যায়, মানে ধুনীয়া হৈ যায়। তো সেইটো কাৰণে মানে বেছিকৈ নকৰিলেও মানে মাজে সময়ে এনেকৈ একচাত ধুৱাই দিব লাগে গাড়ীখন, কাৰণ তলতো বহুত মাটি চাটি মানে লাগি ধুৱাই ন, তো সেইবিলাক মানে চব ক্লিয়াৰ হৈ যায় ধুনীয়াকৈ। আৰু এতিয়া এনেকৈ গাড়ী ধুৱাই থকা আছে গাড়ী, এইবিলাক চব পূৰা একদম মানে কালাৰটো এতিয়া ধুনীয়া হৈ গৈছে আৰু মুচি দিয়াৰ পিছত মজা হৈ গৈছে। তো গাড়ী এতিয়া এইফালে পানী মাৰি দিছে আৰু মানে চেম্পুখিনি মুচি ল'লে হৈ গ'ল, চেম্পু মুচি। আৰু এতিয়া ধুনীয়াকৈ পানী মাৰি দিছে। তো পানী দিয়াৰ পিছত কালাৰটো অলপ ধুনীয়াকৈ আহি গৈছে। আৰু ইয়াৰ পিছত মানে অলপ জাষ্ট নৰ্মেল ওপৰে পলিচ কৰি দিলে মজা। তো হেল্ল' গাইছ, এতিয়া গাড়ী ধুনীয়াকৈ ধুই মেলি ওলাই আহিলোঁ। সেইফালে চব একদম পূৰা মজা হৈ গ'ল, মানে অথনি পূৰা বোকা অলপ ধূলি এনেকুৱা টাইপৰ হৈছিলে ন। তো এতিয়া ধুনীয়াকৈ ধুই মেলি আনিলোঁ গাড়ী। তো ৰাতিকৈ মানে এটা প্ৰগ্ৰেম এটা আছে, এফালে যাবলগীয়া হ'ব পাৰে, এতিয়ালৈকে ফিক্স হোৱা নাই। তো অলপ মানে ভাল ভাল মানুহ যাব মানে, তো সেইটো কাৰণে গাড়ীখন অলপ চাফা কৰি ল'লোঁ ধুনীয়াকৈ। আৰু তো সেয়াই আৰু গাইছ, আজি তেনেকৈ ভাড়া চাড়া নাই। তো মানে গাড়ীখনকে সেইকাৰণে অলপ ধুনীয়াকৈ হেৰি কৰিবলৈ ওলাই আহিলোঁ। আৰু বাকী এইবিলাক মানে ডিজেল ফিল্টাৰ, তো এখন ডিজেলৰ হয় ডিজাৰখন। আৰু তো এইফালে ডিজেল ফিল্টাৰ, আকৌ এইফালে আপোনাৰ মবিল ফিল্টাৰ, এইবিলাক গোটেইখিনি চেঞ্জ কৰি ল'লোঁ। আৰু চেঞ্জ কৰি মেলি এতিয়া গাড়ীখন ধুনীয়াকৈ ধুলোঁ। তো ধুই মেলি এতিয়া ধুনীয়াকৈ উলিয়াই লৈ আহিলোঁ। আৰু এতিয়া গাড়ী একদম পূৰা মানে চিকচিকীয়া হৈ আছে। তো মজা হৈ গ'ল, এতিয়া পলিচ চলিচ কৰি আনিলোঁ ধুনীয়াকৈ। আৰু তো কেছটো কি হ'ল মানে গাইছ, তো যোৰহাটৰ যোনকেইটা মেইন টাউন মানে আগতে ধুৱাওঁ ন, তো সেইকেইটা মানে তো আজি বন্ধ আছিলে। দুটা আছিলে চিনাকি, তো দুটাই বন্ধ। তো সেইটো কাৰণে ইয়ালৈকে লৈ আহিবলগীয়া হ'ল। আৰু ইয়াতো ভালেই ধুইছে, ইমানো বেয়া ধোৱা নাই, কিন্তু হ'লেও মানে ইমান খাচ নহ'ল আৰু। তো মানে ভেকুম চেকুম মাৰি আৰু ভিতৰতো ধুনীয়া কৰি দিলে অলপ। তো আগতে মানে মই যোনকেইটা নি থাকোঁ সেইটাত মানে পূৰা গাড়ী চিকচিকীয়া কৰি দিয়ে, মানে কিবা কেমিকেল চেমিকেল দিয়ে। তো এইকেইটাও আৰু ধুনীয়াই কৰি দিলে, ইমানো বেয়া নহয়, কিন্তু হ'লেও আৰু মানে অকণমান কমি হ'ল কিবা এটা। তো একোনে গাইছ হ'লেও এতিয়া গাড়ী ধুনীয়াকৈ চিকচিকাই হৈ আছে, মানে পলিচটো মৰাই দিলোঁ যে, সেইটো কাৰণে পূৰা এতিয়া গাড়ী মজাই হৈ আছে। আৰু এতিয়া তেল চেল আগত ভৰাই মেলি ল'মগৈ ধুনীয়াকৈ। তো তেল বেছি নাই, দুঘাট আছে, মানে 1000মান সোমাই আছে, তেল বেছি নাই। আৰু তো এতিয়া ৰুমলৈ যাম, ৰুমত গৈ ভাত চাতটো খোৱা নাই, খাই মেলি লওঁগৈ ধুনীয়াকৈ। আৰু বাকী তো গাইছ এতিয়া এইফালে গড়মূৰ ছাইডে মই ধুৱাইছিলোঁগৈ যোৰহাটৰ। তো এতিয়া এইফালে মই এতিয়া আহি গ'লোঁ মানে গোৱালি ছাইডে এতিয়া আহি গ'লোঁ ধুনীয়াকৈ। আৰু এইফালে গাইছ পূৰা ভিৰ লাগি গ'লে। তো গাইছ এইফালে গড়মূৰ ফালে ধুৱাইছিলোঁগৈ গাড়ী। আৰু এইফালে এতিয়া ধুনীয়াকৈ আহি গ'লোঁ গোৱালি ফালে, এইটো বিশাল মাৰ্কেটটো। এতিয়া গাইছ গোৱালি ফালে আহি গ'লোঁ। গোৱালিতো পিছবেলাটো তামাম জাম থাকে, কেনেকুৱা হয় এতিয়া আজি চাওঁ।
তো বাকী ইমানে আৰু গাইজ, যদি গধূলিকৈ যোৱা হয় তেতিয়া এইটো দেখাম। তো গধূলিকৈ গ'লেও মানে ভিডিঅ' বনোৱা নহয়, কাৰণ কেমেৰাটো ইমান ভাল নহয় ন, সেইটো কাৰণে হ'লেও চাওঁ আৰু কেনেকুৱা কি হয় কি নহয়। আৰু তো বাকী ইমানে আৰু গাইজ, আজি এইটো ইনে নৰ্মেলকৈ এটা ব্লগ বনাই দিলোঁ ধুনীয়াকৈ। আৰু এতিয়া গাড়ীখনৰ লুকছটো দেখুৱাম, মানে ধুৱাই মেলি কেনেকুৱা হ'ল কি হ'ল। আৰু তো বাহিৰৰ পৰা ভিউটো এক চাইড দেখুৱাই দিম ধুনীয়াকৈ। আৰু বাকী কেনেকুৱা কি হ'ল আছে গাইজ ধুনীয়াকৈ কমেণ্ট কৰিব। মানে ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিছোঁ, সেইকাৰণে দি আছোঁ ধুনীয়াকৈ ব্লগ শ্লগ। আৰু কেনেকুৱা কি হৈছে ধুনীয়াকৈ কমেণ্ট কৰিব ধুনীয়াকৈ। আৰু বাকী সেয়াই আৰু গাইজ ধুনীয়াকৈ এনেকৈ তো চাই থকা গাইজ ধুনীয়াকৈ। তো গাইজ এইফালে এতিয়া গাড়ী ধুনীয়াকৈ ধুই মেলি লৈ আহিলোঁ। আৰু এইফালে এতিয়া ৰখাই মেলি ধুনীয়াকৈ এক চাইড দেখুৱাই দিছোঁ মই। পূৰা এইফালে চিকচিকীয়া হৈছে গাড়ী, মানে বাহিৰত পলিচটো অলপ মাৰিলে, কিন্তু হ'লেও বেছি কৰা নাই, মানে ধূলিটো টানি দিয়ে যায়। তো সেইটো কাৰণে নৰ্মেলকৈ অলপ চফা তফা কৰি আনিলোঁ। আৰু বাকী এইফালে ভিতৰটো চাওক ধুনীয়াকৈ ভেকুম চেকুম মাৰি চিকচিকীয়া হৈ আছে। আৰু বাকী এইফালে চাওক গাড়ী পূৰা একদম মজা কৰি দিলে মানে।